এই লকডাউনৰ সময়ত যি আমাৰ মহামাৰী চলি আছে, মহামাৰীৰ দিনত আমাৰ এতিয়া চবতে লকডাউন চলি আছে। গতিকে লকডাউনৰ সময়ত এই বিভিন্ন যেনেকৈ অঘৰীসকল বা জীৱ জন্তুসকলে খাবলৈ নাপায়, কাৰণ তেখেতসকলে হোটেলৰ সন্মুখত ৰৈ থাকে বা পেলনীয়া বা তেওঁলোকৰ ৰাহি হোৱা খাদ্যৰ পৰা তেওঁলোকে খাদ্য গ্ৰহণ কৰে। এতিয়া গতিকে ক'তো পাবলেই নাই। আজি বিভিন্নজনৰ লগতে ময়ো আজি আগবাঢ়ি আহিছোঁ। ভাল লাগিছে, নিস্বাৰ্থভাৱে আগবাঢ়ি আহিছোঁ। ইয়াত কোনো স্বাৰ্থ জড়িত নাই। তেখেতসকলক এসাঁজ খুৱাই মই আজি বহুত উৎফুল্লিত।